তো হাই গাইছ ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইছ মানে আপোনালোকে গমে পাইছে যিহেতু পুলিচৰ মানে নতুনকৈ পুলিচ হওক কামাণ্ডো হওক তো অসম পুলিচৰ কামাণ্ডো হওক বেটেলিয়ন চব মানে ইণ্টাৰভিউ মানে আহি আছে। তো আপোনালোকে গমে পাইছে, যিসকলে গম পোৱা নাই মই কৈ দিছোঁ। তো আপোনালোকে প্ৰেক্টিছ কৰক। আৰু মানে যোৱাকালি মানে মামাই আমাৰ তো অক্টোবৰ মাহত মানে 7 তাৰিখে মানে এপ্লাই দিব। তো কৈছে মানে সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰেক্টিছ কৰি থাকক, প্ৰিপাৰেশ্যন কৰি থাকক। মই আগতে কৈছোঁ আৰু এতিয়াও কৈছোঁ, আৰু পিছলৈ এনেধৰণৰ ভিডিঅ' আপোনালোকক দি থাকিম বা ইনফৰমেশ্যন ৰিলেটেড ভিডিঅ' আপোনালোকক দি থাকিম। আপোনালোকে যদি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। তো আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'টো ক্লিপ বহুতে চোৱা নাচাব পাৰে, তো সেইকাৰণে মই মানে কৈ দিছোঁ। তো এতিয়া আপোনালোকে সেই ক্লিপটো চাই লওক যোৱাকালি কি কৈছিল। প্ৰমাণ দি আজি অসম আৰক্ষীত 1800তকৈও অধিক জোৱানে আনুষ্ঠানিকভাৱে যোগদান কৰিলে। মই অসম আৰক্ষীৰ নতুনকৈ যোগদান কৰা জোৱানসকলক অভিনন্দন জনাইছোঁ। তেওঁলোকৰ পিতৃ মাতৃকো মোৰ প্ৰণাম জনাইছোঁ। আজি অসম আৰক্ষীত যোগদান কৰা এই আৰক্ষীৰ জোৱানসকল এটা স্বচ্ছ আৰু নিকা যোগদান প্ৰক্ৰিয়াৰ মাজেৰে যোৱা বছৰ তেওঁলোকে প্ৰশিক্ষণত যোগদান কৰিছিল আৰু আজি তেওঁলোকে প্ৰশিক্ষণ শেষ কৰি অসম আৰক্ষীত আনুষ্ঠানিকভাৱে যোগদান কৰিলে। অহা কিছুদিনৰ পিছত আমি অসম আৰক্ষীত নতুনকৈ ৰেইজ কৰা বা নতুনকৈ আৰম্ভ কৰা 4টা কমাণ্ডো বেটেলিয়নৰ জোৱানসকলৰো দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰিম। ভাৰতীয় সেনাৰ অধীনত তেওঁলোকে ইতিমধ্যে প্ৰশিক্ষণ লৈ আছে আৰু অহা কিছুদিনৰ পিছত শেষ প্ৰশিক্ষণৰ বাবে তেওঁলোকে দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত উপস্থিত হ'ব। অহা 7 অক্টোবৰ তাৰিখে আমি অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ 5000 আৰু নতুন পদ নিযুক্তিৰ বাবে মুকলি কৰি দিম, যাতে অসম আৰক্ষী এটা ৰিক্ত স্থলযুক্ত য'ত খালী ভেকেঞ্চি নথকা এটা আৰক্ষী বললৈ ৰূপান্তৰ হ'ব পাৰে। মানে আপোনালোকে ভিডিঅ' ক্লিপটো চালে, তো চাই কিনে কেনেকুৱা পালে আপোনালোকৰ নিশ্চয় এটা ভাল লাগিলে। যদি ভাল লাগিছে আপোনালোকে এটা কমেণ্ট কৰক তলত। আৰু নিশ্চয় আপোনালোকে ভিডিঅ' ক্লিপটো চালে। তো এতিয়া আপোনালোকে কি আৰু যদিও কোনোবা ভাবিও আছে যে কেতিয়া আহিব আপোনালোকে ফিল্ডত গৈ কিনে আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰক। আৰু আপোনালোকে এইবাৰ সকলোৱে গমেই পাইছে যিহেতু মানে সকলোৱে মানে কম্পিটিশ্যন হৈ আছে, মানে বহুত ল'ৰা ছোৱালীয়ে মানে প্ৰেক্টিছ কৰিছে ভালদৰে। আৰু আপোনালোকে যিমান পাৰে মানে ভাল মাৰ্ক এটা ল'বলৈ চেষ্টা কৰক। এনে ধৰিলে নহ'ব, ভাল মাৰ্ক এটা ল'বলৈ চেষ্টা কৰক। তো এতিয়া মই ফিল্ডত আহিছোঁ, এতিয়া ইয়াতে 1600 দৌৰিম, মানে 1600 এতিয়া 32 ইয়াতে দৌৰিম ফিল্ডত। দৌৰি কিনে আপোনালোকক মানে লগ পাইছোঁ। মানে আপোনালোকে সকলোখিনি গম পালে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো যদি নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকক। তো আগতেও কৈছোঁ এতিয়াও ক'লোঁ, তো আপোনালোকে লং জাম্পো মানে এক্সিলেণ্ট মাৰিবলৈ চেষ্টা কৰক। 30, 32 মানে 30ৰ ওপৰত বেছি যাবলৈ চেষ্টা কৰক আৰু যিমান পাৰে আপোনালোকে। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে, আপোনালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আপোনালোকে তলত কমেণ্ট কৰিব। আৰু আপোনালোকৰ ৰানিঙত আপোনালোকৰ কিমান টাইম লাগি আছে আপোনালোকে কমেণ্ট কৰি ক'ব তলত। আৰু চিন আপ, লং জাম্প, চিন আপ আপোনালোকে কিমান মাৰি আছে, তো আপোনালোকে তলত কমেণ্ট কৰিব। দিয়ক আজিলৈ বাই বাই।